Hello guys. আমি ফুৰিবলৈ আহিছো লগৰ এজনী ঘৰত। আগলৈকে ভিডিওটো চাই থাকিব। ইমান ধুনীয়া পৰিবেশবোৰ, বহুত ধুনীয়া। বিউটি আহি আছে। ইমান ধুনীয়া জেগা এডোখৰ। বা মই এপাক ঘূৰি দেখাই দিছো। খোজকাঢ়ি আহি আছো। গৈ পেলাই আপোনালোকৰ লগৰজনী ঘৰতে লগ পাই আছো। আগলৈকে চাই থাকিব। জেগাডোখৰ নাম কি? আমি আহি আছো আজি পানী খেতি লগৰ এজনীৰ ঘৰলৈ আহিছো। আপোনালোকে পৰিবেশটো চাই লওক কেনেকুৱা লাগিছে। ঠিক আছে। তাৰ পিছত তাইৰ ঘৰতে লগ পাই বাকিখিনি দেখুৱাম। ঠিক আছে। আমাৰ বিউটিয়ে কৈছেই নহয় আৰু। পাহাৰ উঠি আছো আমি। চবতে ইয়াত পাহাৰে হয় ন? সমান ৰাস্তা নাই। সৰু কাললৈ মনত পৰি গৈছা নেকি? নিশ্চয় মনত পৰিছে ন? বতৰটো আৰু অলপ ৰ'দ দি থাকিব লাগিছিল আৰু ধুনীয়া হ'লে। মাইনা তুমি উঠিছা? জোলা আকৌ। আপুনি উঠাই দিয়কচোন। এই আমাৰ বুঢ়ী গেঙৰ জুলনা খেলা। বুঢ়ীবোৰে জুলনা খেলি আছে। লগত এটা পোৱালি লৈছে বাৰু। এইফালে চোৱা। আলু আছে, বিলাহী আছে, জলকীয়া আছে। কি লাগে কোৱা? বেঙেনা। এইয়া আহি গ'ল আমাৰ পূৰ্ণিমা বাইদেউ। ল'ৰাকেইটা এই তাতে গৈছে। বহুত ধুনীয়া কিন্তু দেই জেগাডোখৰ। বহুত ধুনীয়া। আমাৰ তেওঁ কৈছে ইমান ধুনীয়া প্লেচত গৈছা, ভিডিঅ' বনোৱা। আমাৰ তেওঁ কৈছে ইমান ধুনীয়া। বাহ তোমালোকে উঠা। স্পষ্ট অহা নাই মুখখন। মোৰ বহাটো তেৰা হৈছে যে তাইৰ ভিৰ পৰা নাই, মোৰ ভিৰ পৰছে। এয়া চাওকচোন ইমান ধুনীয়া জেগা এডোখৰ। দেখিলেই মন ভাল লাগি যায়। চবফালে একদম প্ৰাকৃতিক পৰিৱেশৰ দৰে একদম সেউজীয়া। বহুত ধুনীয়া লাগিছে। আমাৰ বাইদেউজনীৰ ঘৰলৈ গৈছিলোঁ ফুৰিবলৈ, বিহু খাবলৈ। তেতিয়া আপোনাক অকণমান ভিডিঅ' কৰি থলোঁ জেগাডোখৰ ধুনীয়া দেখি। চাওকচোন আপোনালোকৰো বহুত ধুনীয়া জেগা হয় এইখন। আপোনালোকেও যদি আহিব বিচাৰে আহিব পাৰিব। গুৱাহাটীৰ হাতীচিলা বুলি কয় এইখন জেগাকণ। বহুত ধুনীয়া। এয়া আমি বগৰী পাৰিছোঁ। আন্ধাৰ হৈ গৈছিলে আমি ফুৰি অহালৈকে। বাইদেউজনীয়ে বগৰী পাৰি দিছিলে। এয়া আমি ঘৰলৈ লৈ আনিছিলোঁ। Jangan
ক'ত যায় গাড়িত কি হামলাই আছে একো নকৰিলে বুলিহে ইমান ধুনীয়াকৈ সোমাই পেলাই ডাইৰেক্ট बसंती कहाँ जा रहा है तुम যেন কি মহিমা কৃষ্ণ গৈছো দে দেখা পাইছে না